অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মছলাৰ বজাৰত আত্মপ্ৰকাশ কৰা লংতৰাই প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিলে এটা বছৰ। প্ৰতিষ্ঠাটোৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁৱত আয়োজন কৰা হয় ৰিটেইলাৰ মিট শীৰ্ষক এক অনুষ্ঠানৰ। লংতৰাই প্ৰতিষ্ঠানটো বিভিন্ন পণ্য বিক্ৰী কৰা ৰিটেইলাৰসকলৰ লগত মত বিনিময়ৰ জৰিয়তে লংতৰাইৰ সামগ্ৰীসমূহৰ গুণগত মানদণ্ড আৰু ইয়াৰ বজাৰ বিস্তাৰৰ বিষয়ে আলোচনা কৰা হয়। देखिए, मेरा जो हम लोग का कंपनी का जो मेन लक्ष्य है वो है क्वालिटी और साथ में प्राइस, क्योंकि कंज्यूमर को अच्छा प्राइस में भी मिलना चाहिए और सही क्वालिटी भी मिलना चाहिए, और दोनों हम लोग का पास है। इसलिए हम लोग सोच रहे हैं कि हम लोग पूरा ईस्टर्न इंडिया में उसको उसके हिसाब से काम कर सकते हैं। নগাঁৱৰ তেলিয়াপট্টিৰ BRD বিবাহ ভৱনত আয়োজিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সংবাদমেলো সম্বোধন কৰে লংতৰাই মছলা প্ৰতিষ্ঠানে। এই সংবাদমেলতে আগন্তুক কাৰ্যপন্থাৰ বিষয়েও সবিস্তাৰে প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৱে। দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে লংতৰাই প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ৰতন দেৱনাথ, মহাপ্ৰবন্ধক সুব্ৰত দেৱনাথ, জোনেল মেনেজাৰ শুভৰঞ্জন দাসৰ লগতে অন্যান্য বিষয়ববীয়াসকল।